কি পাইছোঁ আম্মাহঁতে ওপৰত এতিয়া চাইনমেন কৰি আছে আৰু মই এতিয়া দেখাই থাকিম যে মই কি কৰোঁ গোটেই দিনটো অলপ তো ওপৰত আহি দেখিছোঁ যে ৰফায়েতে বহুত বদমাচি কৰি আছে আক্ৰম চাচা আৰু মই তাৰ পিছে পিছে ঘূৰি আছোঁ আৰু আম্মা ভিডিঅ' বনাইছে তাৰপিছত মই অলপমান কফিও খালোঁ কিন্তু কফিটো বহুত টেষ্টি আছিল আৰু গৰমো আছিল আৰু ইয়াতে আব্বাই গাড়ীত কাম কৰি আছে তাৰপিছত আব্বা আৰু আক্ৰম কিবা কাম কৰিলে আৰু মই ৰফায়েতৰ পিছে পিছে ঘূৰি আছোঁ আৰু দেখিছেনে ৰফায়েতে ইমান বদমাচি কৰি আছে আৰু এইখন আমাৰ পুৰণা গাড়ী হয় যোনটো আমি এক্সচেঞ্জ কৰি দিম এইটোৰ লগতে আমাৰ বহুত ইয়াদেও আছে ৰফায়েতক লৈ আব্বাই অলপমান ঘূৰি লগে সি বহুত কান্দি আছিলে বাহিৰত যাবলৈ তো বহুত টাইম হৈ যোৱাৰ পিছত ৰফায়েত মই আৰু আক্ৰম চাচা অলপমান বিস্কুট আৰু কফি খালোঁ দেখকচোন ৰফায়েতে তেনেকৈ চোফাত শুই আছে তাৰ মানে ভাগৰ লাগি গৈছে ইমান বদমাচি কৰি তথাপিও সি বদমাচি কৰি আছে দেখকচোন তাৰ পৰা এটা ভণ্টিও আহি গ'ল তাৰ লগত খেলিবৰ কাৰণে আৰু সি তাৰ পৰা ইমান লাজ কৰিছে আৰু দুটাই মিলি কিনে খেলিছে বহুতে আৰু মইতো তাৰ পিছে পিছে যায়ে থাকোঁ বাৰে বাৰে সি যেফালে যায় মইনাটো সেইফালেই যাই থাকে তাৰ পিছে পিছে দুটাই মিলি বহুত এনজয় কৰিছে জানেনে আৰু দুটাই পুৰা ভাল বেষ্ট ফ্ৰেণ্ড হৈ গ'ল দুটাৰ এইটো ছেইম লগতে কাপোৰ কালাৰো আছে আৰু দুটাই ইমান ফূৰ্তি কৰিছে একেলগে দেখকচোন সিহঁতে একেলগে কিমান ফটো তুলিছে বাৰে বাৰে ফটো তুলিবই যায় ইয়াতে আৰু মইনাজনী তেনেকৈ তাৰ হাতত ধৰিছে আৰু সিহঁতে পুৰা ধুনীয়াকৈ ফটো তুলিছে আৰু দেখকচোন মোৰ যে তাৰপিছত ইমান দৌৰি থাকিব মন যায় আছে জানেনে চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি হ'ল তো ৰফায়েতৰ বাৰ্থডেও 28ত আৰু আমাৰ গাড়ীটো লোৱাও 28ত হৈছে আৰু গাড়ীটোৰ লাষ্টৰ নম্বৰটো 28 তো 28 নম্বৰটো আমাৰ ভাল নম্বৰে হৈ গ'ল तो इतना इंतजार करने के बाद हम लोगों का हो गया तो एवरीवन बोलो जाओ गाड़ी खन आनी बोले हो गल एवरीवन फाइनली आमार गाड़ी साड़ी सब हुआ तो बहुताते हो गल এতিয়া আমি ঘৰত যাব ওলাইছোঁ 8:30 হৈ গ'ল গাড়ীটো কিনি কিনে অহাৰ পিছত বহুত ভাগৰি গৈছিল তোমাৰ হৈ গৈছিলোঁ দেখক তাৰ পৰা মোক এটা গিফ্টো পাইছোঁ আব্বাই ব'লা অ'পেন কৰিতো ভিতৰত কি আছে গাড়ীটো ভালকৈ দেখা নাছিলে তো আজি ৰাতিপুৱা হৈ গ'ল গাড়ীটো ভালকৈ দেখি ল'ম এইটো কলা কালাৰৰ হয় আৰু ইয়াতো ফিটাও লগাই থৈ দিছে আৰু কালি আনিলে আজি লেতেৰা হৈ গ'ল গম পাইছেনে আৰু এফালে কেইটামান বস্তু থাকে এফালে কেইটামান বস্তু মাজত সব ডাঙৰ বস্তুকেইটা থাকে আৰু আজি বহুত স্পেচিয়েল দিন আৰু মোৰ কাৰণে আজি মই নানী ঘৰত যাই আছোঁ জানেনে আৰু মই সব আপোনালোকক দেখাম যে মই নানী ঘৰত এচোন মাহী আৰু মামীয়ে আমাৰ কাৰণে ইমান কষ্ট কৰিছে চাই থাকিব রাজা খাইলো কি হল কি লাগে তোমার ইয়া লাগে লাগি দো
আনিবি লাখ মাৰি দিব ভাল বস্তু নাখায় তো গোটেই ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাড়ীটো চাই কেনেকুৱা লাগে সেইটোও কৈ দিব